আমাৰ চাউলকাৰা নিকাশী আঞ্চলিক যেটো শ্ৰী শ্ৰী কালী পূজা উদযাপন সমিতি আছে আৰু প্ৰত্যেক বছৰে ইয়াতে উদযাপন কৰে আৰু এই বছৰ তেখেতসকলৰ ৭৫ বছৰত ভৰি দিলে আৰু উদযাপন সমিতিয়ে খুব এটা ভাল অনুষ্ঠানবিলাক প্ৰগ্ৰামবিলাক ৰাখি তেখেতসকলে ৭৫ বছৰীয়া যেটো হেতু প্লেটিনাম জুবিলি সেলিব্রেশন কৰাৰ কাৰণে আয়োজন কৰিছে আজিৰ পৰা ২৯ তাৰিখলৈকে তো ইয়াতে মোক মুখ্যদ্বাৰ উন্মোচন কৰিবলৈ দিছিলে আৰু মই ইয়াতে আহি মোৰ কাৰ্যসূচীটো কৰিলো আৰু খুবেই ভাল লাগিল বহুতো জ্যেষ্ঠ ব্যক্তিসকল যিমান এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আছে আৰু ধৰ্মপ্ৰাণ ৰাইজ আছে সকলোৱে আহি ইয়াতে সহযোগিতা আগবঢ়াইছে আৰু উদযাপন সমিতিয়ে মোক যেটো মুখ্যদ্বাৰ উন্মোচন কৰাৰ এটা সুযোগ দিলে তাৰ বাবে মই তেখেতসকলক আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মা কালী যেটো মা কালী আমাৰ দেৱীয়ে যাতে সকলোকে সুস্বাস্থ্য বা সুখ সমৃদ্ধি আনি দিয়ে তাৰ বাবে মই মা কালী দেৱীক মই প্ৰাৰ্থনা জনাইছো নৰ্মেল সিচুৱেশনটো সকলো ৰাইজে বিচাৰে প্ৰশাসনো বিচাৰে আৰু যেটো এটা ইনভেষ্টিগেশ্যন চলি আছে আমি অপেক্ষা কৰাটো ভাল দুখী জনী নহক শাস্তি পাব লাগে আৰু দুখীক ওলাৱাৰ ক্ষেত্ৰত যেটো ইনভেষ্টিগেশ্যন হৈ আছে হেতু আমি ৰাইজে সহযোগিতা আগবঢ়োৱাটো হেতু ভাল বুলি মই ভাবো আৰু गौरी सुताय गणना तनमो नमस्ते सर्व विघ्न विनाशाय सर्व कल्याण हेतवे पार्वती प्रिय पुत्राय श्री गणेशाय नमो नमः ओम सिद्धि बुद्धि सहिताय शुभ लाभ सहिताय श्रीमन् महागणाधिपतये नमः ध्यायेत् मंत्र पुष्पांजलि समर्पयामि। ओम श्रीमन बोल विघ्नहर्ता गणेश भगवान की जय सवरदाम वंदे शिवं शंकरं ओम भगत सांवत्सदा शिवन बोल भगत सांवत्सदा शिव भक्र गणेश चाप परिगण चूलम वसुंडिम सिरः संगम अब आमी किछुना किताबे टाइप करबा पदा गिरितो ना लक्ष्मी पते जुबराज दाजी बैदिन्थे जुबराज दा शिव